নমস্কাৰ অন্যটা ইন্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ বন্ধুসকল আজিৰ ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ বিষয় কিয়নো আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ টাটা সেমিকন্ডাক্টৰ প্ৰজেক্টটো আমাক কিয় লাগে আমাৰ অসমত কিয় এই টাটা সেমিকন্ডাক্টৰ প্ৰজেক্টটো মৰমৰ আপোনালোকৰ মামায়ে বহুত কষ্ট কৰি আনিলে ইয়াৰ কাৰণে আমাৰ সকলোৰে লাভ হ'বনে নহয় এজন সাধাৰণ নাগৰিক হিচাপে আমি তাৰ পৰা কি পাম আজি এই বিষয়ত আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছো বন্ধুসকল আপোনালোকে জানে প্ৰথমে এই প্ৰজেক্টটো হওঁতে বহুতে কিন্তু বেয়া পাইছিলে কিন্তু মই আজি আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকৰ এই প্ৰজেক্টটো যেতিয়া আমাৰ জাগিৰোডত চলি থাকিব কি লাভ হ'ব সেমিকন্ডাক্টৰ বস্তুটো কি সেমিকন্ডাক্টৰ প্ৰজেক্ট যেতিয়া ভাৰতবৰ্ষত বা অসমত হয় তেতিয়া ভাৰতবৰ্ষ আৰু অসমৰ অৰ্থনীতি কিমান ওপৰলৈ যাব পাৰে আজি এই ভিডিঅ' আপোনালোকৰ বাবে বন্ধুসকল মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আপোনালোক আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বহুতো এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াও বন্ধুসকল আপোনালোকে নাভাবিব যে টাটা সেমিকন্ডাক্টৰ প্ৰকল্প এটা উদ্যোগ ই কেৱল এটা উদ্যোগ নহয় ই অসমৰ বাবে এটা অৰ্থনৈতিক বিপ্লৱ যাৰ পৰা আমি অসমখন এখন সুপাৰ পাৱাৰ বুলি ভাবিবলৈ বাধ্য হ'ম কাৰণ সেমিকন্ডাক্টৰ প্ৰকল্প যদি অসমত হয় ইয়াত যিখিনি চিপছ বা আপোনালোকে ব্যৱহাৰ কৰি থকা মোবাইল ফোনেই হওক বা ইলেক্ট্ৰনিক সামগ্ৰীয়ে হওক বা ইলেক্ট্ৰনিক গাড়ীয়ে হওক সকলোতে ইয়াৰ প্ৰডাক্টবিলাক লাগে আপুনি জানি আচৰিত হ'ব এটা সাধাৰণ মোবাইলৰ পৰা এটা সাধাৰণ কেমেৰাৰ পৰা পাৰমাণৱিক বোম বনোৱালৈকে সকলোবিলাক বস্তুত এই চিপছবিলাক ব্যৱহাৰ হয় তেতিয়াহ'লে জানো আহক আমাৰ নিবনুৱাসকলৰ কি লাভ হ'ব প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হ'ব য'ত আমি জানিবলৈ পাইছোঁ ২৭,০০০ চাকৰি তাত ওলাব ২৭,০০০ চাকৰিৰ ভিতৰত আপোনাৰ ইঞ্জিনিয়াৰিং পঢ়া হ'ব লাগিব নহ'লে আপুনি বিভিন্ন ধৰণৰ টেকনিচিয়ান জ্ঞানবিলাক থাকিব লাগিব আৰু নহ'লে তাত একদম সৰুৰ পৰা ধৰি লওক আপুনি সহায়ক পদৰ পৰা সকলো ধৰণৰ পদলৈকে তাত সৃষ্টি হ'ব আপোনালোকে মাথো চেষ্টা কৰক ইয়াত কেনেকৈ এটা চাকৰি ল'ব পাৰি যিটো চাকৰি আপোনালোকৰ জীৱনটোৰ কাৰণে এটা সুৰক্ষিত জব বুলি আমি ধৰিব পাৰোঁ যেতিয়া এই প্ৰজেক্টটো হ'ব আপোনালোকে অকল চাকৰি কৰিয়ে লাভান্বিত হ'ব বুলি নাভাবিব এখন জিলাত যেতিয়া এটা উদ্যোগ স্থাপন হয় তেতিয়া ওচৰ পাজৰৰ যিবিলাক অঞ্চল থাকে সেই সকলোবিলাকো বহুত উন্নত হয় কিয়নো চাওক তাত বিভিন্ন জেগাৰ পৰা কাম কৰিবলৈ মানুহ আহিব এই সকলোবিলাক থাকিবলৈতো এটা জেগা লাগিব ন বা সৰু সৰু যিবিলাক যান বাহনৰ ব্যৱস্থা থাকিব তাত আপুনি এখন টেম্পু চলাইও খাব পাৰিব নহ'লে তালৈ যাওঁতে যিবিলাক পথ থাকিব সেই পথবিলাকত আপুনি সৰু সৰু দোকান এখন দি হ'লেও নিজৰ যিটো ঘৰখনৰ খোৱা খৰচ সেইটো আপুনি মোকলাব পাৰিব আপুনি বিভিন্ন ধৰণৰ হোটেল বা কেণ্টিন এখন খুলিও আপুনি তাত খাব পাৰিব তাত বিভিন্ন ধৰি লওক খণ্ড থাকিব সেই খণ্ডবিলাকত আপুনি সেৱা আগবঢ়াব পাৰিব যাৰ পৰা আপুনি আৰু আপোনাৰ ঘৰখন আৰ্থিকভাৱে লাভান্বিত হ'ব তাৰপিছত আপোনালোকক ক'ব বিচাৰিছোঁ যে যিহেতু টাটা সেমিকন্ডাক্টৰ প্ৰকল্পটো আমাৰ ইয়াত হ'ব আপুনি তাৰ সহযোগী কিছুমান উদ্যোগ নিজে খুলিব পাৰিব যি উদ্যোগ নিজে খুলি আপোনালোকে তাৰ লগত টাইপিং কৰি আপোনালোকে নিজৰ জীৱিকা উলিয়াই ল'ব পাৰিব ধৰি লওক তাত কিছুমান সৰু বৰ কেঁচামাল থাকিব সেই কেঁচামালবিলাক আপুনি যোগাৰ দিব পাৰিব যেতিয়া এই প্ৰকল্পটো আমাৰ ইয়াত হ'ব তেতিয়া আপোনালোকৰ কি হ'ব যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়িব বিচাৰিব হাইটেক এডুকেশ্যন ল'ব বিচাৰিব তেখেতসকলে সেই কামবিলাক শিকিব পাৰিব কেনেকৈ চিপছবিলাক বনায় ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল অসমৰ ল'ৰা ছোৱালীবিলাকে হাইটেক প্ৰযুক্তিৰ কাম শিকিব পাৰিব এতিয়া হয়তো তেখেতসকলে পলিটেকনিকত পঢ়ি আছে সেইবিলাক ল'ৰা ছোৱালীয়েও তাৰ কাম শিকিব পাৰিব আগলৈ তেখেতসকলে তাত কৰ্মজীৱনৰ পাতনি মেলিব পাৰিব যিসকল পলিটেকনিকত পঢ়ি আছে তেখেতসকলে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থাও তাত লাভ কৰিব কিমান লাভ হ'ব আমাৰ এডুকেশ্যন লেভেলটোত এই কথাবিলাক কোনোবাই হয়তো আপোনালোকক ভুলকৈ শিকাব পাৰে হয়তো তেখেতসকলে উদ্যোগটো বিচৰা নাছিল অসমত ল'ৰা ছোৱালীবিলাক উন্নত হোৱাটো বিচৰা নাছিল অসমৰ ল'ৰা ছোৱালীবিলাক হাইটেক এডুকেশ্যনত আগবাঢ়ি যোৱাটো হয়তো তেখেতসকলে বিচৰা নাছিল কিন্তু আমাৰ মৰমৰ মামাই আমাৰ নিচিনা নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এটা মহান কাম কৰি থৈ গৈছে হয়তো আমি বা আপুনি হয়তো জীয়াই নাথাকিব পাৰে আপোনাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা সুৱৰ্ণ সুযোগ দি থৈ গৈছে য'ত ল'ৰা ছোৱালীবিলাকে উদ্যোগ যেতিয়া হয় অন্তত নিজৰ আৰ্থিক দিশত কেতিয়াও পিছ হুকি আহিবলগীয়া নহয় এটা যেতিয়া উদ্যোগ বহে তাৰ আন্তঃগাঁথনি বহুত উন্নত হয় কিয়নো তাৰ ৰাস্তা ঘাট পদূলি সকলোবিলাক পকীকৰণ হয় এটা কোম্পানীয়ে যেতিয়া এটা উদ্যোগ খোলে তাত কিছুমান CSR প্ৰগ্ৰেম তেখেতসকলে কৰে যাৰ পৰা আমাৰ চিকিৎসা ব্যৱস্থাও বহুত উন্নত হয় সেই মৰিগাঁও উদ্যোগটো য'ত বহিব
তাৰ যিবিলাক ওচৰে পাজৰে মাটি থাকিব তাত মাটিৰ মূল্য বহুত বহুত বাঢ়ি যাব তেতিয়াও ওচৰত থকা মানুহবিলাকৰ এই উদ্যোগটোৰ পৰা বহুত লাভান্বিত হয় যেতিয়া টাটা গ্ৰুপে আমাৰ অসমত ২৭,০০০ কোটি টকা বিনিয়োগ কৰি এই টাটা প্ৰকল্পটো খুলিছে মনত ৰাখিব ইয়াৰ পিছত অসমলৈ আৰু কোম্পানী আহিব এই যেতিয়া টাটা কোম্পানীয়ে ২৭,০০০ কোটি টকা আমাৰ অসমত ব্যয় কৰি টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্টটো খুলিছে তাকে দেখি বিভিন্ন দেশৰ বিভিন্নটা কোম্পানী ইলেক্ট্ৰিক কোম্পানী হওক বা আপোনাৰ ITI যিকোনো ধৰণৰ কোম্পানী আমাৰ অসমলৈ আহিব অসমৰ প্ৰতি আস্থা বাঢ়িব শেষত যদি মই ক'বলৈ যাওঁ আপোনালোকৰ যদি অঞ্চলত এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি বহে সকলোৰে উন্নতি হ'ব আৰু সকলোৰে ঘৰত থকা পিছৰ প্ৰজন্মবিলাক আগবাঢ়ি যাব পাৰিব হয়তো আমি এতিয়া চৰকাৰী চাকৰি এটাৰ পিছত দৌৰি থাকোঁ যে আমাক চাকৰি লাগেই কিন্তু মনত ৰাখিব এখন চৰকাৰে কেতিয়াও আমাৰ ইয়াত যিমানখিনি নিবনুৱা আছে সিমানখিনি নিবনুৱাক চাকৰি দিব নোৱাৰে সেইকাৰণে অসমত ইণ্ডাষ্ট্ৰি লাগে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প নিচিনা আৰু যদি অসমত ইণ্ডাষ্ট্ৰি এনেকুৱা ধৰণৰ আহে আমি সঁচাকৈ অসমবাসী হিচাপে গৌৰৱান্বিত